তো ফাইনালি কাইলৈ Asus India দুটা মোবাইল লঞ্চ কৰিবলৈ গৈ আছে Asus Zenfone Max M2 আৰু Max Pro M2 দুটা মোবাইল অলপ স্পেচিফিকেশন লিক হৈ গৈছে আৰু তেওঁলোকো দুই তিনটা ভিডিও দিছে গতিকে মই ভিডিওটোতে আপোনালোকক হেকিটা ভিডিও দেখুৱাম আৰু লগতে যোনটো লিক হৈছে ভিডিও হেতু দেখুৱাবলৈ চেষ্টা কৰিম যদি চেনেলটো আপোনালোক নতুন হয় তেনে প্লিজ কৈছো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব This is Zenfone Max Pro M2 box আৰু আপোনালোকক এ দেখুৱাইছে চাওক চাৰ্জাৰ ডাল আছে ফাষ্ট চাৰ্জাৰ হ'ব পাৰে নহ'ব পাৰে সঠিকে ক'ব নোৱাৰি কিন্তু টাইপ সি পোৰ্ট নহয় সাগে কিজানি ইন্ডিয়াত দিব পাৰে টাইপ সি পোৰ্ট আৰু লগতে হেডফোন দিছে গতিকে ইন্ডিয়াটো হেডফোন ডাল দিলে হয় আৰু হেডফোন আকৌ এক্সট্ৰাকে নহলে কিনিব লগা হয় গতিকে দিলে ভাল আৰু আপোনালোকে কি কয় আৰু লগতে ব্যাক কেছ দিছে আৰু সিম ইজেক্টৰ পিন দিছে গতিকে এবোৰটো ইম্পৰ্টেন্ট দিবই লাগিব আৰু ব্যাক কেছটো ফাষ্ট ইউজ কৰিবলৈ ভালে গতিকে দিছে আৰু ক্যামেৰা এবাৰ 13+5 দিছে বুলি কৈছে কিন্তু হয়তো বেছিও দিব পাৰে কাৰণ এটো লিক ভিডিও হয় অৰিজিনাল কথা ইয়াত নাপায় গতিকে তথাপিও হ'ব পাৰে আৰু কৰ্নিং গৰিলা গ্লাস 6 ৰ প্ৰটেকচন ফ্ৰন্টটো ব্যাকটো দুইটা মোবাইলতে দিব সাগে আৰু গতিকে ভাল হ'ব পৰিলে ধৰিলে সহজতে নাভাঙে কাৰণ আমাৰ হাতপাটো সহজে খুব পৰে গতিকে ভাঙাৰ চান্স থাকে আৰু স্ন্যাপড্ৰাগন 660 দিছে Max Pro M2 আৰু Max M2 দিছে আপোনাৰ 636 স্ন্যাপড্ৰাগন গতিকে দুইটা প্ৰসেসৰ ভাল আৰু গেমিং সেমিংৰ কাৰণে আপোনালোকৰ ভাল হ'ব আৰু বেটাৰী 5000 mAh দিব সাগে বা তাতকে অলপ বেছিও দিব পাৰে কাৰণ এটো আপগ্ৰেডেড ভাৰ্সন হয় গতিকে দিব পাৰে আৰু ক্যামেৰা Sony IMX দিব গতিকে ক্যামেৰাৰ এবাৰ পাৰফৰম্যান্স ভাল হ'ব গতিকে Asusত যদি আপোনালোকে লম বুলি ভাবিছে বা ইউজ কৰি ভাল পায় লব পাৰে Asusৰ মোবাইল ভালে কিন্তু যোনটো আছিল আপোনাৰ Max Pro M1 হেতুৰ ইমান পাৰফৰম্যান্স ভাল নহয় কিন্তু এবাৰ ভাল হ'ব সাগে M2 তো এটোই আছিল লিক হোৱা ভিডিও আৰু কোম্পানীয়ে ইতিমধ্যে কৈছে যে দুইটা মোবাইলতে কৰ্নিং গৰিলা গ্লাস 6 ৰ প্ৰটেকচন দিব ফ্ৰন্টটো ব্যাকটো আৰু নটচ ডিসপ্লে হ'ব আৰু বেটাৰী ভাল দিব গতিকে Max Pro M2 ত কিজানি বেটাৰী 5500 mAh বেটাৰী হ'ব পাৰে সাগে আৰু M2 ত হেতুটো আপোনাৰ ভাল বেটাৰী হ'ব Let's play a prank on people with my Asus Zenfone Max Pro M2. Hi, would you like to see a magic trick? Would you like to see a magic trick? Okay, I'm a street magician. I'll unlock your phone looking into your eyes. आप अगर मुझे आपका phone दो, मैं आपकी आंखों में देख के वो phone unlock करूँ. I'm gonna unlock your phone just looking into your eyes. Trust me. You just have to give me your phone, look into my eyes, और मैं उसको unlock करूँगा. देखो, just focus. Okay. Oh. टूटा तो नहीं? Is it broken? No. This is not your phone. This is your phone. আৰু প্ৰাইসটো 16000 ৰ ভিতৰতে হ'ব সাগে Max Pro M2 আৰু আপোনাৰ যোনটো Max M2 আছে হেতুৰ প্ৰাইসটো সাগে 10000 বা 11 12 এনেকুৱা ভিতৰতে হ'ব গতিকে দুইটা ভাল মোবাইলে গতিকে আপোনালোকে যদি লম বুলি ভাবিছে Asusৰ ভিতৰত গতিকে লব পাৰে